हेलो फ्रेंड्स, गुड मॉर्निंग। और एतिया समय আছে 9:30 বাজি গৈছে। ৰাতিপুৱা উঠিলোঁ, উঠি ঘৰ চৰ মচি কাচি আৰু মূৰ গা ধুলোঁ, ধুই ৰান্ধি বাঢ়ি মানুহজনক ডিউটিৰ পৰা পঠিয়ালোঁ। আৰু ঠাণ্ডা লাগিছে বহুত, ৰ'দটো ওলাইছে বাৰু। ৰ'দত বহিবলৈ লৈছিলোঁ, তেনেকুৱাতে বেটাও উঠিলে। আৰু এতিয়া উঠি তাৰ কাৰণেও কিবা এটা বনাই দিওঁ। এয়া উঠি গৈছে, বিচনা পৰাই নাই। 9:30 বাজিলে, ইমান দেৰি। আজি বহুত দেৰিলৈকে শুলেহি। তাৰপিছতে এয়া চুলি ফণিওৱা নাই, দেখিছেনে? গা পা ধুই সেনেকৈয়ে আছোঁ, চুলি ফণিওৱাই নাই। আৰু কি হয়, তিতাই চুলি ফণিয়ালে বোলে বেছি চুলি সৰে হেনো, চুলি বেছি সৰে বুলি কয়। সেইকাৰণে ফণিওৱা নাই, শুকাবলৈ দিছোঁ। তাৰপিছতে এতিয়া সি উঠি আহিছে, ব্ৰাছ চাছ কৰি লৈছে, উঠিয়ে টিভি লগাই লৈছে। তাৰপিছতে এতিয়া আৰু যাওঁ, তাৰ কাৰণে কিবা এটা বনাই দিওঁ। আৰু ভাবিলোঁ ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰোঁ। তেন্তে ব'লক পাকঘৰলৈ, মইনো কি বনাওঁ তাৰ বাবে চাই থাকিব। চুজি বনাই তেল গৰম হৈ আহিছে মোৰ। মই ৰিফাইনতে বনাম। আৰু সেইফালে এইটো ঘি বটল দি থৈছোঁ। লাষ্টত যদি অকণমান ঘি দি দিয়া যায়, খাবলৈ বেছি টেষ্ট লাগে। আৰু সি ঘিত বনালে নাখায়, গতিকে ৰিফাইন দি বনাই লওঁ। তাৰপাছত লাষ্টত মই ঘি এড কৰি দিওঁ। তেন্তে চাই থাকক আপোনালোকে। ৰাতিপুৱা নাস্তা কৰিলোঁ, কৰাৰ পাছতে বেটা অনলাইন ক্লাছ কৰিলোঁ, অনলাইন ক্লাছ কৰালোঁ। তাৰপাছত এতিয়া দুপৰীয়া এতিয়া 1 বাজিছে। আকৌ দুপৰীয়া সাজাৰ কাৰণে ৰেডি কৰোঁগৈ। তেন্তে ব'লক পাকঘৰলৈ। আমাৰ দুপৰীয়া সাজৰ বাবে বেটা আৰু আমাৰ দুটাৰ বাবে বেঙেনা দুটা কাটি লৈছোঁ, আলু কাটি লৈছোঁ এনেকৈ। তাৰপিছতে এতিয়া বনোৱা আৰম্ভ কৰি দিওঁ ন। মোৰ তেল গৰম হৈ গ'ল। প্ৰথমতে মই জিৰা কেইটামান দি ল'লোঁ। ওচৰতে বিল্ডিঙৰ কাম কৰি আছে, গতিকে তাৰ মাতটো আহি আছে। আৰু তাৰপিছতে মই ইয়াত পিঁয়াজ জলকীয়া ভাজি পিনি, তাৰপৰা আপুনি কি কৰিব, আলুখিনি প্ৰথমতে ভাজি ল'ব। আলুখিনি প্ৰথমতে ভাজি ল'লে কি হ'ব, মানে বেঙেনাখিনি সোনকালে সিজি যায়, আলুখিনি নিসিজে। আৰু পানী দিলে বেঙেনা ভাজিখন খাই ইমান ভাল নালাগে। গতিকে আলুখিনি সিজি যোৱাৰ পাছতে আপুনি তাত বেঙেনাখিনি দি দিব। সম্পূৰ্ণ আলুখিনি নিসিজিলেও অলপ আপোনাৰ যদি আধা সিজি যোৱাৰ পাছত যদি বেঙেনাখিনি দিয়ে, তেতিয়া ভাল লাগে, তেতিয়া ধুনীয়াকৈ সিজিব। আৰু আলুখিনি বেছি ডাঙৰ নকৰিব, অলপ পাতলাকৈ কাটি ল'ব। বেঙেনা দিয়া ভিডিঅ'টো স্কিপ হৈ গ'ল। আৰু আমাৰ বেঙেনা আলু ভাজি ৰেডি। এতিয়া খাই লওঁ, পুনৰ লগ পাম। গুড ইভিনিং ফ্ৰেণ্ডছ। এয়া আকৌ আহিলোঁ পাকঘৰত। এইফালে গাখীৰ গৰম কৰি আছোঁ। আৰু বেটাৰ কাৰণে অকণমান কিবা এটা খোৱাৰ যোগাৰ। গধূলি সময়ত সি সদায় কিবা এটা খাবলৈ বিচাৰে। কাটি লৈছোঁ। তাৰপিছতে মই চাহ আৰু চানা লৈ লৈছোঁ। গধূলি ভোক লাগে বহুত, দুপৰীয়া খালেও। দেখাল হৈছে কাৰণে কি এনে নাজানো। তাৰ কাৰণে দিছোঁ। সদায় ৰাতিপুৱা দিওঁ, আজি সি ৰাতিপুৱা নাখাব, গতিকে এতিয়া দিবলৈ লৈছোঁ। পূজা কৰি আছে।
বেটাক দি আহিলোঁ আৰু ময়ো লৈ লৈছোঁ। আৰু প্লিজ মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব। তেন্তে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। সকলো ভালে থাকক, সুস্থ থাকক। আজিলৈ আহোঁ, বাই বাই, থেংক ইউ।